নমস্কাৰ ৰাইজ, সকলো ভালে আছে চাগে। মোৰ ইউটিউব চেনেলটিলৈ সকলোকে নমস্কাৰ জনাইছোঁ। আজি মই এটা তৰাৰ গাজেৰে বনোৱা চিকেনৰ ৰেচিপি দিম। তৰাৰ গাজটো মই বাৰীৰ পৰা কাটি আনি সম্পূৰ্ণকৈ দেখুৱাই দিছোঁ। এতিয়া মই তৰাৰ গাজ কাটিবলৈ যাওঁ। এয়া মোৰ পাকঘৰত থৈছোঁ কচু লতা আৰু ঔটেঙা। এয়া এটা ৰেচিপি বনাম বুলি মই কচু বাৰীৰ পৰা কাটি আনি থৈছোঁ। এতিয়া মই তৰাৰ গাজটো কাটিবলৈ যাওঁ। আজি মই ঘৰৰ বাৰীয়ে হয় তৰা গজালি কাটিব লৈছোঁ। এখন বাৰী, সেইখিনি বনৰীয়া কলগছ, তৰাৰ গছ পানীত আছে। এইখিনি কুঁহিয়া, সেয়া ভণ্টিয়ে কলডিল পাৰিছে ওপৰৰ পৰা। এখন বাৰী হয়। মই দেখাইছোঁ তৰা গজালিটা কাটিম এতিয়া। এইটো পানীত আছে তৰা গজালিটো। কাটিছোঁ আৰু এটা আছে, কাটি দিওঁ। এতিয়া ওপৰতে কাটি পালোঁ। এয়া ইমান কেইডাল পালোঁ তৰা গজালি, কোমলীয়া কোমলীয়া। এয়া মাংসৰ লগত বনাম, বইল কৰিম। এয়া বাৰীয়ে কুঁহিয়া হয় এইবোৰ কুঁহিয়া এডাল কাটিব লৈছোঁ। গৰম আজি, কুঁহিয়া খাওঁ বুলি। পেচাব জ্বলা পোৰা কৰিলে কুঁহিয়া খাব লাগে। এয়া কুঁহিয়া কাটিছোঁ। গৰমত মই কি কৰি ফুৰিছোঁ ঐ, ৰ'দৰ বতৰ। এইডাল কুঁহিয়া এডাল কাটি লওঁ আৰু এডাল কাটোঁ সৰু চাই। বুঢ়া এডাল কাটি দিওঁ। ভালকৈ দেখিয়ে পোৱা নাই বুঢ়া। এনেকৈ কাটোঁ। এডাল ইমান ধুনীয়া দুডালমান লৈ লৈছোঁ। মচন্দৈ, বাৰী মচন্দৈ, কোমলীয়া এডাল ছিঙিছোঁ। আলুৰ লগত পিটিকা কৰিম, মচন্দৈ পিটিকা বনাম। এইবোৰ মচন্দৈ কোমলীয়াটো লৈছোঁ। এইবিলাক মচন্দৈ আৰু আলু পিটিকা কৰি, বাৰীয়ে মচন্দৈ হয় এইবিলাক। এয়া বাৰীৰ জলকীয়া হয়, ক'লা জলকীয়া লাগিছে এইবিলাক। পকা জলকীয়া দুটামান মই ছিঙি লৈছোঁ, বুঢ়া। এই নেমু লাগি আছে, নেমু এটা ছিঙো।
নেমু এইবোৰ চোৱা নেমু কেনেকৈ লাগিছে টপা টপা নেমু এইবিলাক গছত নেমু ওলমি ওলমি লাগিছে এইবোৰ চোৱা পকি গৈছে নেমুখিনি ইমান নেমু ইয়াৰ মই এটা ছিঙি লৈ যাওঁ এইটো পকা এটা ছিঙি লৈছোঁ ডাঙৰ বহুত ডাঙৰ হয় এইটো আৰু এটা লৈ লওঁ ডাঙৰ নেমু আৰু এটা লৈ লওঁ ইটো এইবিলাক নেমু লাগিছে গাঁৱৰ জেগা বাৰী ঘৰত ভাল লাগে থাকিলে বাৰী বস্তু খাই লোকেল বস্তু এইবিলাক এইটো ভঁৰাল নিজৰ বাৰী হয় টেঙা গছি আছে অকল বৰটেঙা নেমু এইবিলাক এইখন বাৰী এইবোৰ টেঙা লাগিছে বৰটেঙা ওলমি ওলমি সেইবোৰ টেঙা এইখিনি কেঁচুসাৰ বনাইছে এইখিনি কেঁচুসাৰ এনেকৈ বনায় কেঁচুসাৰ এয়া কেঁচু দিছে পাত জাবৰ পেলাই দিছে এইখিনি কেঁচুসাৰ এইখিনি ঘৰতে বনাইছে কেঁচুসাৰ এয়া আজি মই এটা কলডিল পাৰিলোঁ এইটো মাংসৰ লগত বনাই খাম কুকুৰা মাংসৰ লগত আৰু এইখিনি তৰা গজালি তৰা গাছ লৈছোঁ আৰু এইডাল কুঁহিয়াৰ গৰমত খাম গৰম আজি খাবৰ কাৰণে কাটিছোঁ সেইকাৰণে এয়া তৰা গজালি হয় কোমলীয়া তৰা গজালি কাটি আনিছোঁ এইটো ব্ৰইলাৰ 2 কেজি চাইজৰ ব্ৰইলাৰ এটা লৈছোঁ ব্ৰইলাৰ চিকেনৰ লগত আজি মই তৰাৰ গাজে বনাম এইটো ৰেচিপি বনাম এটা পিটিকা বনাম এইটো বেতগাজ পুৰি লৈছোঁ এয়া বেতগাজ বহুত দীঘল হয় বেতগাজটো পুৰি লৈছোঁ এয়া এইটো তেনেকৈ পুৰি লৈছোঁ মই এইটো হৈছে কোমলীয়া তৰা গজালি দুয়োটাই লগতে পিটিকা কৰিম এইকেইটা পুৰি কেনে লগতে পিটিকা কৰিম এয়া মোৰ আজি পিটিকা হৈছে বেতগাজ আৰু তৰা গাজ পুৰি কিনে মই পিটিকা বনাইছোঁ লগতে আলু এটা দিছোঁ তাৰপিছত মই অলপ ৰচুন আদা পিচি কিনে দি দিছোঁ তাৰপৰা কেঁচা মিঠাতেল অলপ দি দিছোঁ এনেকৈ খাই চাবচোন বহুত সোৱাদ লাগে এনেকৈ খাবলৈ এয়া মাংসটো অলপ সিজাই ল'লোঁ এতিয়া আলুখিনি দি দিছোঁ গাজখিনি তৰা গাজখিনি অলপ দেৰিকৈ দিম যাতে কোমল বস্তু হয় পটককৈ সিজি যায় মানে আলুটো দি অলপ এতিয়া মই লৰাই দিছোঁ আলুটো অলপ সিজিব দিম এতিয়া মাংসটো সিজি গ'ল আলুটো সিজিলে তাৰপিছত মই এতিয়া কেঁচা জলকীয়া 2টা দি দিছোঁ তাৰপৰা এই কাটি লোৱা তৰা গাজখিনি দি দিছোঁ দিব পৰি গ'ল তলত 5 minutes later এয়া মোৰ আজি এইটো ৰেডি হৈ গ'ল গ্ৰেভিকৈ বনাইছোঁ জুই ধোঁৱা ওলাই আছে ধোঁৱা ওলাই যোৱাকৈ বনাইছোঁ ব্ৰইলাৰ চিকেন ৰেডি হৈ গ'ল এয়া তৰা গাজেদি বনোৱা ব্ৰইলাৰ চিকেন